Hello guys, welcome back to my channel Horror Explorer Assamese. 2011 চনত মুম্বাইৰ জুহু বিচত এদিন হঠাৎ এখন বিশাল জাহাজ আহি উপস্থিত হয়। আচৰিত হ'ব লগা কথা, তাত ক্ৰু মেম্বাৰকে ধৰি জাহাজ চলোৱা কেপ্টেইন পৰ্যন্ত নাছিল। অৰ্থাৎ জাহাজখন সম্পূৰ্ণ খালী আছিল। এতিয়া কথাটো হ'ল, জাহাজখনত এজনো মানুহ নোহোৱাকৈ হঠাৎ জুহু বিচত আহি পৰিল কেনেকৈ? তাৰ পিছত এই জাহাজখনক লৈ সমগ্ৰ দেশতে চৰ্চা হয় আৰু কিছুমানে কয় এই জাহাজখন হান্টেড হয়। আগে পিছেও এই জাহাজখন হঠাৎ ওলায় আৰু হঠাৎ নোহোৱা হৈ যায়। পিছত এই জাহাজখনৰ তদন্ত হয় আৰু গম পোৱা যায় এই জাহাজখনৰ নাম MV উইজডম। ইয়াক কলম্বোটো গুজৰাট অনা হৈছিল, কিন্তু হঠাৎ জাহাজখন বেয়া হৈ যোৱাৰ বাবে ইয়াক আন জাহাজেৰে টানি অনা হৈছিল। কিন্তু কিবা কাৰণত লোহাৰ চিকলিবোৰ ছিঙি যোৱাত সেই জাহাজখন নিজক নিজে আহি জুহু বিচ পাইছিল। কিন্তু কথাটো হ'ল, যেতিয়া এই জাহাজখন আহি জুহু বিচ পাইছিল, সেই আহি পোৱা মুহূৰ্তত কাৰো চকুত কিয় পৰা নাছিল? নে সঁচাকৈ এই জাহাজখন হান্টেড? ইয়াক লৈ 2020 চনত ভূত দ্য হান্টেড শ্বিপ নামৰ এখন চিনেমা আহিছিল, য'ত এই জাহাজখনৰ ওপৰত এটা কাল্পনিক ঘটনা বনাই এই জাহাজখন হান্টেড বুলি কৈছিল। তো আহক ভূত দ্য হান্টেড শ্বিপৰ এক্সপ্লেনেশ্যনলৈ। তো চিনেমাখনত এজন নেভি অফিচাৰ পৃথ্বীৰ ৱাইফ আৰু ছোৱালীটোৰ পানীত পৰি মৃত্যু হোৱাৰ পিছত সিহঁতক সি পুনৰ দেখা আৰম্ভ কৰে। সি এইটো হেলুচিনেশ্যন বুলি ভাবি মেডিচিন এইকাৰণে নলয় যাতে সিহঁতক এনেকৈ সদায় দেখা পাই থাকে। তাৰপিছত এদিন মুম্বাইৰ জুহু বিচত হঠাৎ চি বাৰ্ড নামৰ এখন বিশাল জাহাজ আহি পৰে। এই দেখি তাত থকা মানুহবিলাকৰ এই বিশাল জাহাজখন চাবলৈ হেতা পৰা লাগি ধৰে। পৃথ্বী এজন নেভি অফিচাৰ হিচাপে সেই জাহাজখন ইনভেষ্টিগেট কৰিব যায় আৰু তাত কিছুমান ফাইলৰ লগতে কেইটামান টেপ পায়। সেই টেপকেইটা ৰিকভাৰ কৰাৰ পিছত টিভিত প্লে কৰোঁতে এটা তিৰোতাই জাহাজখন গোটেই এৰিয়া ৰেকৰ্ড কৰি তাৰপিছত তাই মেডিচিন, সোণা আৰু কিবা পেকেট দেখায়, যিবিলাক দেখি আমি ইজিলি ধৰিব পাৰোঁ সেই জাহাজখনত ইলিগেলি মেডিচিন, গ'ল্ড, ড্ৰাগছ আদিৰ স্মাগলিং কৰা হয়। ইয়াৰ পিছতে মীৰা নামৰ ছোৱালী এজনী বাৰ্থডে চেলিব্ৰেট কৰে আৰু অলপ পিছতে মীৰাৰ বাদে জাহাজখনৰ অল ক্ৰু মেম্বাৰে তাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। এই টেপবিলাক চাই পৃথ্বীয়ে একো ধৰিব নোৱাৰে আৰু এই মিষ্ট্ৰী ছল্ভ কৰিবৰ কাৰণে ৰাতি অকলে জাহাজখনৰ ভিতৰত সোমাই যায়। সি প্ৰথমে চিৰিৰে ইঞ্জিন ৰুমলৈ যাব চেষ্টা কৰে, কিন্তু তেতিয়াই চিৰি ভাঙি সি লটকি থাকে আৰু এটা ছোৱালীৰ ভূত এটাই আহি তাক এটেক কৰে আৰু তাক তললৈ পেলাই দিয়ে আৰু ইয়াৰ পিছত তাত সি ফাঁচি যায়। সি তাৰ পৰা ওলাব চেষ্টা কৰে, কিন্তু তাৰ পৰা ওলাব নোৱাৰে। সেইখিনি সময়ত সি হাতেৰে বজোৱা চুটকি শুনা পায় আৰু তাৰ পৰা পলাব চেষ্টা কৰোঁতে আৰু এটা টেপ পায় আৰু কিবাকৈ ওপৰলৈ উঠি হেল্প চিঞৰে, কিন্তু কোনো ফালৰ পৰা একো সহায় নাপায়। তাৰপিছত সেই ছোৱালীটোৰ ভূতটোৱে আহি পৃথ্বীক মাৰিবৰ কাৰণে আগবাঢ়ে, কিন্তু তাৰ বন্ধু ৰিয়াজে আহি সেইখিনি সময়ত পৃথ্বীক বচায় আৰু সিহঁতে সেই ভূতটোৰ পৰা বাচিবলৈ শেষত জাহাজখনৰ পৰা জঁপিয়াই সাঁতুৰি তাৰ পৰা পলায়। সি ঘৰ অহাৰ পিছতে সেই ছোৱালীজনীৰ ভূতটোক দেখিব ধৰে। কিজানিবা সেই ভূতটোই কিবা তাক ক'ব বিচাৰিছিল আৰু সি এই কেছটো ভালদৰে চাই এটা অনুমান কৰে আৰু ৰিয়াজ আৰু তাৰ মিছেছৰ লগত এজন পেৰানৰ্মেল ইনভেষ্টিগেটৰ প্ৰফেচৰ যোশীৰ তাত যাই কয়, 4 বছৰ আগতে সেই জাহাজখনত এজনী 7-8 বছৰীয়া ছোৱালীৰ ভূত এটাক দেখা পোৱা বুলি মানুহৰ মাজত হাহাকাৰ লাগি পৰিছিল আৰু আমি কালি দেখা পোৱা ছোৱালীজনী বয়স হ'ব 12-13 বছৰ। অৰ্থাৎ সেই ছোৱালীজনী কোনো ভূত নহয়, এটা জীৱিত ছোৱালী আৰু তাই বেলেগ কোনো নহয় আমি এই টেপ ৰেকৰ্ডিঙত দেখা পোৱা 3 বছৰীয়া ছোৱালীজনী মীৰা। তেতিয়া প্ৰফেচৰ যোশীয়ে কয়, ডেট মিনছ সেই ছোৱালীজনীক কোনোবা এভিল স্পিৰিটে ইমান বছৰে পজেছ কৰি আছে আৰু তাইক আমি এতিয়া সেই বেয়া ভূতটোৰ পৰা বচাব লাগিব। তেওঁ কয় সেই এভিল স্পিৰিটটোৰ পৰা তাইক বচোৱাটো ইমান সহজ নহ'ব, প্ৰথমে সেই ভূতটো কোন আমি জানিব লাগিব। পৃথ্বীয়ে ঘৰত যায় সেই নতুনকৈ পোৱা টেপটো পুনৰ চাই হাতেৰে চুটকি বজাব ধৰে। তেতিয়া ভিডিঅ'টো অলপ ফাঁচি আমি এজন মানুহ দেখোঁ যিজনে চুটকি বজাই আছে, অৰ্থাৎ এই মানুহজনৰ আত্মাই মীৰাক পজেছ কৰি আছে। তাৰপিছত পৃথ্বী আৰু ৰিয়াজে 1990ৰ পৰা 2000 চনৰ ভিতৰত চি বাৰ্ডত কিবা ইলিগেল কাম চলিছিল নে সেইটো চেক কৰে। লগতে পৃথ্বীয়ে চি বাৰ্ডৰ লাষ্ট ক্ৰু মেম্বাৰবিলাকৰ ডিটেইলছ ওলাব এজনক কয়। ৰিয়াজে চি বাৰ্ডৰ প্ৰপাৰ ডিটেইলছ ওলাই গম পায় 1998 চনত অমান পৰ্টত চি বাৰ্ডক স্মাগলিং কেছত ধৰিছিল আৰু সেইকাৰণে 3 বছৰ ধৰি জাহাজখন অমান পৰ্টত ফাঁচি আছিল। তাৰপিছত কিবাকৈ পুনৰ জাহাজখন পানীত নুমুৱাতে সেইদিনা ৰাতি কেপ্টেইনকে ধৰি গোটেই ক্ৰু মেম্বাৰে তাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল, কিন্তু তাৰে ভিতৰত এজনী বাচিছিল আৰু সেইজনী আছিল মীৰাৰ মাক বন্দনা। সিহঁতে তৎক্ষণাতে বন্দনাৰ ডিটেইলছ ওলাই তাইক বিচাৰি যায়
আৰু তাইক বিচাৰি পোৱাৰ পিছত পৃথ্বীয়ে বন্দনাক কয় তোমাৰ ছোৱালী এতিয়াও জীয়াই আছে। তাইক সকলো কথা বুজাই কয়, লগতে চুটকি বজোৱা মানুহজনক দেখুৱাই এই মানুহজনৰ বিষয়ে কি জানে চব খুলি ক'ব দিয়ে। বন্দনাই সেই মানুহজনক দেখাৰ লগে লগে শ্বক হৈ পৰে আৰু তাই কয় 1998 চনত যেতিয়া আমি চি বাৰ্ডৰ দ্বাৰা ভাৰতলৈ আহিছিলোঁ সেইখিনি সময়ত মোৰ হাজবেণ্ডে সদায় ৰাতি মদ খাই মোক মাৰপিট কৰিছিল আৰু মই এইবিলাক সহ্য কৰিব নোৱাৰি শেষত আত্মহত্যা কৰিব ওলাইছিলোঁ। তেতিয়া অমৰে আহি মোক বচাইছিল আৰু লাহে লাহে আমি দুয়োটাই ইজনে সিজনৰ প্ৰতি আকৃষ্ট হ'ব ধৰিছিলোঁ। সেইখিনি সময়ত চি বাৰ্ডত বহুত ইলিগেল কাম চলিছিল, যেনেকৈ ড্ৰাগছ, কোনা, মেডিচিন এইবিলাক ইলিগেলি এটা পৰ্টৰ পৰা আন এটা পৰ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছিল। এইবিলাক থ'বলৈ কেপ্টেনে এটা ছিক্ৰেট ৰুম বনাইছিল আৰু এইটোৰ বিষয়ে আমিহে অকল জানিছিলোঁ। আমি এটা প্লেন বনালোঁ, আমি এইবিলাকৰ ভিডিঅ' বনাই ইণ্ডিয়া পোৱাৰ লগে লগে পুলিচক দি দিম যাতে কেপ্টেনে ধৰা পৰে আৰু তাৰপিছত আমি দুয়ো একেলগে থাকিব পাৰিম। কিন্তু এদিন অমৰে ভিডিঅ' কৰি থাকোঁতে সি ধৰাত পৰি যায়, কিন্তু সি টেপবিলাক ক'ৰবাত লুকাই থোৱাৰ কাৰণে কেপ্টেনে তাক মাৰিব পৰা নাছিল। আৰু টেপবিলাকৰ বিষয়ে সোধাত আৰু সি একো নোকোৱাত তাক মাৰোঁতে মাৰোঁতে 2 দিন পিছত সি অট'মেটিক মৰি থাকে। তাৰপিছত ময়ো প্ৰেগনেণ্ট হৈ গ'লোঁ আৰু সেইকাৰণে কেপ্টেনেও মোক মাৰপিট কৰা বন্ধ কৰিলে আৰু সকলো ঠিক হোৱা কাৰণে ময়ো মনে মনে থাকিলোঁ। কিন্তু 2001 চনত পুনৰ চি বাৰ্ডেৰে যাত্ৰা কৰোঁতে সকলো ক্ৰু মেম্বাৰকে অমৰে পজেছ কৰি মাৰি পেলায়। কিন্তু এতিয়া অমৰে মীৰাক কিয় পজেছ কৰি আছে সেইটো বন্দনাক সোধোতে গম পায় আচলতে মীৰা অমৰৰ ছোৱালী, কেপ্টেনৰ নহয়। হয়তো তাৰ কিবা উদ্দেশ্য আছে, হয়তো চাগে সি মীৰাক তাৰ পৰা আঁতৰ হ'ব নিদিয়ে। প্ৰফেচৰ যোশীয়ে অমৰৰ ডেড বডিৰ বিষয়ে সোধোতে বন্দনাই কয় অমৰৰ ডেড বডি সেই ছিক্ৰেট ৰুমটোত আছে আৰু তাইহে সেই ছিক্ৰেট ৰুমটোত লৈ যাব পাৰিব। তেতিয়া প্ৰফেচৰ যোশীয়ে কয় এতিয়া আমি সোনকালে গৈ ডেড বডিটো জ্বলাই দিব লাগিব, তেতিয়াহে মীৰা অমৰৰ আত্মাৰ পৰা মুকলি হৈ যাব। সিহঁতে সেই অনুসৰি ৰাতি চি বাৰ্ডলৈ যায়। পৃথ্বীয়ে বন্দনাক বাহিৰতে থাকিব দিয়ে যাতে অমৰৰ আত্মাই তাইৰ একো ক্ষতি কৰিব নোৱাৰে। সিহঁতে ডেড বডিটো জ্বলাবলৈ ডিজেল লৈ যায়, কিন্তু ছিক্ৰেট ৰুমলৈ যাবলৈ প্ৰথমে ইঞ্জিন ৰুমলৈ যাওঁতে হঠাৎ দৰ্জাখন বন্ধ হৈ যায় আৰু ৰিয়াজ অকলশৰীয়া হৈ পৰে, লগতে ডিজেলখিনিও নোহোৱা হৈ যায়। পৃথ্বী আৰু প্ৰফেচৰ যোশীয়ে বন্দনাৰ ডাইৰেকশ্যন অনুসৰি যাই থাকে, কিন্তু বন্দনাই তেতিয়া মীৰাক দেখা পায় আৰু তাইৰ পিছে পিছে যাওঁতে তাইও চি বাৰ্ডৰ ভিতৰত সোমাই যায়। এইফালে সিহঁতে ছিক্ৰেট ৰুমৰ ভিতৰত সোমাব বহুত চেষ্টা কৰে, কিন্তু বহুত চেষ্টা কৰাৰ পিছতো সিহঁত অসফল হয়। বন্দনা যি মীৰাৰ পিছা কৰি কৰি চি বাৰ্ডৰ ভিতৰত সোমায়, তাই কিবাকৈ ছিক্ৰেট ৰুমৰ দৰ্জাখন খুলিব চেষ্টা কৰে আৰু বহু সময়ৰ শেষত সিহঁতে ছিক্ৰেট ৰুমৰ ভিতৰত সোমাব সফল হয়। পৃথ্বী আৰু প্ৰফেচৰ যোশীয়ে ছিক্ৰেট ৰুমৰ ভিতৰত সোমাওঁতে অমৰৰ দ্বাৰা পজেছ হোৱা মীৰাই আহি দুয়োকে এটেক কৰে আৰু অলমষ্ট পৃথ্বীক মাৰিব ওলাওঁতে বন্দনাও আহি পায় আৰু তেতিয়া স্পিৰিটটো নোহোৱা হৈ যায়। পৃথ্বীয়ে উঠি বন্দনাক ঘূৰি যাব কওঁতে তাইক টাচ কৰোঁতে এটা ভিজুৱেল দেখা পায় য'ত বন্দনাই অমৰ বন্ধা থাকোঁতে তাক চাকু এখনেৰে হানি হানি মাৰি পেলাইছে। অৰ্থাৎ অমৰক কেপ্টেনে নহয় বন্দনাই মাৰিছিল, কাৰণ যেতিয়া বন্দনা প্ৰেগনেণ্ট হৈছিল কেপ্টেনৰ ভাল ব্যৱহাৰ দেখি তাই ভাবিছিল যদি কেপ্টেনে গম পায় মই অমৰৰ লগত এই কাৰ্যত লিপ্ত আছোঁ, তাৰোপৰি যদি মীৰা অমৰৰ ছোৱালী বুলি গম পায় তাইক মাৰি পেলাব। সেইকাৰণে তাই যায় অমৰক মাৰি পেলায়। তাৰপিছত অমৰৰ আত্মাই আহি তাইৰ ওচৰত থিয় হয়। বন্দনাই তাক ক্ষমা কৰি দিব বহুত ৰিকুৱেষ্ট কৰে, কিন্তু সি একো নুশুনি নিমিষতে তাইক মাৰি পেলায়। তাৰপিছত সি পৃথ্বীক মাৰিব আগবাঢ়ে আৰু সেইখিনি সময়ত পৃথ্বীয়ে ওপৰফালে চাওঁতে অমৰৰ ডেড বডিটো দেখা পায়, কিন্তু ডেড বডিটো জ্বলাবলৈ তাৰ হাতত একো নাছিল। এইফালে ৰিয়াজে ডিজেলখিনি নোপোৱাত শেষত জাহাজৰ টেংকৰ ডিজেল লিক কৰি দিয়ে আৰু এডাল পাইপেৰে ডিজেল লিক হৈ গোটেই ইঞ্জিন ৰুম ডিজেলেৰে ভৰি পৰে। সেই দেখি পৃথ্বীয়ে তাৰ হাতত থকা কুঠাৰখন লোহা এডালত জোৰে দলিয়াই দিয়ে আৰু তাত খুন্দা খাই চাৰিওপিনে জুই লাগিব ধৰে আৰু ডেড বডিটোত জুই লাগি অমৰৰ আত্মা খতম হৈ যায়। তাৰপিছত পৃথ্বীয়ে মীৰাক লৈ সেই জাহাজখনৰ পৰা ওলাই যায় আৰু আমি বুজিব পাৰোঁ পৃথ্বীয়ে এইবাৰ মীৰাক বচাব পাৰিছে, যিটো সি নিজৰ ঘৈণীয়েক আৰু ছোৱালীক পানীৰ পৰা বচাব নোৱাৰিছিল। আৰু ইয়াৰ পিছত মীৰাক পৃথ্বীৰ ঘৰত দেখাই মুভিখন ইয়াত খতম হৈ যায়। তো গাইজ, এয়াই আছিল ভূত দ্য হাণ্টেড শ্বিপৰ এক্সপ্লেনেশ্যন। 2011 চনত জুহু বিচত হঠাৎ উপস্থিত হোৱা MV উইজডমৰ পৰা ইনস্পায়াৰ হৈ ভূত দ্য হাণ্টেড শ্বিপ বনাইছিল যদিও কাহিনীটো সিমান প্ৰমিজিং নালাগিল। আপোনালোকৰ কেনেকুৱা লাগিল বাৰু কমেণ্ট কৰি জনাব। তো তেতিয়ালৈকে গুড বাই, টেক কেয়াৰ, অহা ভিডিঅ'ত লগ পাম।